Hello everyone, আজি বনাবলৈ লৈছো বিলাহীৰ হৈতে বৰালি মাছৰ জোল একেবাৰে সিম্পল ৰেচিপি হলিও ভাবিলো আপোনালোকৰ হৈতে শেয়াৰ কৰো এবিট ৰেচিপি বনাবৰ বাবে মই লৈছো বৰালি মাছ 3 পিস এয়া এতিয়া মাছ কি পিস মই প্ৰয়োজন অনুসৰি নিমখ হালধি আৰু কেঁচা মিঠাতেল হানি ফ্ৰিজত 15 মিনিটৰ বাবে ৰাখি দিম মেৰিনেট হ'বৰ বাবে আৰু এফালে জুলৰ বাবে বিলাহী দুটা কাটি লৈছো দুটা কেঁচা জলকীয়া মেথি গুটি কেইটামান পিয়াজ এটা কাটি লৈছো আৰু আদা নহৰু একেলগে খুন্দি লৈছো আৰু লগতে দুটা পিয়াজৰ মই পেষ্ট বনাই লৈছো মিক্সিত মাৰি আৰু ধনিয়া লৈছো একেবাৰে হেখত দিবৰ বাবে গেছটো অন কৰি মই কেৰাহীখন পাতি দিছো আৰু এয়া চাওক মাছ কিপিস উলিয়াই আনিলো ফ্ৰিজৰ পৰা এতিয়া কেৰাহী গৰম হলত তেল দিছো মই মিঠাতেল ব্যৱহাৰ কৰিছো তেলখিনি গৰম হল এতিয়া মই মাছ কিপিস দি দিছো মাছ কিপিস সাৱধানে ফ্ৰাই কৰিব কাৰণ বৰালি মাছটো বহুত ফুটে সেই কাৰণে ঢাকনৰে ঢাকি দিলে বেছি ভাল মাছ কিপিস দিয়াৰ পাছত এয়া মাছ কিপিস হৈ গল প্ৰায় মই হাফ ফ্ৰাই হে কৰিছো যেহেতু জুলত দিম এতিয়া মাছ কিপিস প্লেট এখনত নমাই লৈছো এতিয়া একেখিনি তেলতে মই মেথি গুটি কেইটা দি দিলো মেথি গুটি কেইটা অলপমান ৰঙা হতে মই ইয়াত পিয়াজখিনি দি দিছো পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে ভাজিম পিয়াজৰ কেঁচা গন্ধটো যোৱালৈকে এয়া এতিয়া মই ইয়াত আদা নহৰু দি দিলো আদা নহৰুখিনি লগতে মই জলকীয়া কেইটাও দি দিছো আদা নহৰু কেঁচা গন্ধটো যোৱাৰ পাছতে ইয়াত মই পিয়াজৰ পেষ্টখিনি দি দিছো আৰু এতিয়া আকৌ ভালদৰে অলপমান ভাজি লম এতিয়া ইয়াত প্ৰয়োজন অনুসৰি নিমখ হালধি আৰু লগতে ৰেড চিলি পাউডাৰ অলপমান দি দিম তাৰ পিছত আকৌ এইখিনি লৰাই লম এতিয়া ইয়াত কাটি থোৱা বিলাহীখিনি দি দিলো বিলাহীখিনি দি এবাৰ লৰাই মই ঢাকি দিম কাৰণ তেতিয়া সোনকালে বিলাহীখিনি গলি যাব এয়া বিলাহী গলিলে এতিয়া ইয়াত মই পানী দি দিছো পানী গৰম কৰি থৈছিলো গৰম পানী দিলে বেছি ভাল সোনকালে উতলটো আহে এতিয়া পানী দি এবাৰ মই ঢাকি দিম তাৰ পাছতহে মই মাছ কিপিস দি দিছো এতিয়া মাছ কিপিস দিয়াৰ পাছত লো ফ্লেমত মই হিজিবলৈ দিম এয়া চাওক পানীটো আৰু অলপ শুকালে মই নমাই দিম কাৰণ মই জুলটো বৰ বেছি নাৰাখো এয়া মাছখিনি হৈ গল এতিয়া ইয়াত হেখত মই ধনিয়া দি দিছো তাৰ পিছত গেছৰ ফ্লেমটো অফ কৰি দিম এয়া চাওক মাছৰ জোল হৈ গল মই শেয়াৰ কৰা এই ৰেচিপিটো কেনে পালে জনাবচোন আৰু যদিহে ভাল পালে লাইক এটা কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ